নমস্কাৰ আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বছৰৰ দ্বিতীয়টো পিকনিক আৰু তাকো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু ইয়াৰ মা ভণ্টি আৰু সৈতে আমি গৈ আছোঁ। তেন্তে ব'লক। পাই গ'লোহি। আপোনালোকক অকণমান দলংখন দূৰৰ পৰা দেখুৱাই দিছোঁ। আৰু এয়া মোৰ মা। আমি আচলতে এইডোখৰ জেগাতে খাম বুলি ঠিক কৰিছোঁ। আৰু আমি এয়া ধুনুমুনু কলিজাজনী আৰু দেউতাই দেখি বগৰী লাগিছে বগৰী ছিঙিলে যাবে দেই। পিছত আহিলে যে বগৰী নাপায়। কি কৰিছা? পিয়াজ কাটিছো, হয় নেকি? মটন খাব লাগিব। অঁ, এতিয়া পিয়াজটো প্ৰথমে কাটি লৈছো, আদা নহৰু ঘৰতে পিচি আনিছো। খাইছা? কেইটা বেটা? ৰ বেটা, দিয়া বেটা, চুম পাপৰি খাওঁ। আনি লগাই আৰু এয়া আমি কণী বইল কৰি কি আছোঁ। খাই বাটি? আপেল খাইছো এতিয়া। বেটি কি খাইছা? দদয়াৰ লগালে গান। মাংস বনাব লৈছে। কি হা কি হয়? খাবা নাই এতিয়া? খাম।
বেটাই কণী খাই আছে আৰু ইয়া দেউতাই বনোৱাত ব্যস্ত প্ৰথমে ইয়া ফুল আলু ভাজিলে তাৰপিছত ইয়া ছাগলী মাংস বনাব আৰু ইয়া ভাজি হৈছে আৰু এইফালে মায়ে দেউতাক সহায় কৰি আছে বেটাহঁতে ইয়াত বহি আছে আৰু মই কেমেৰা কৰি আছোঁ আৰু ইয়াত গোমধান আছিলে আমি গোমধান খালোঁ গোমধান খাই আপোনালোকে কেনেকুৱা পায় জনাবচোন মই কিন্তু গোমধান খুব ভাল পাওঁ আৰু এইফালে আমাৰ আলুটো ভাজি হৈ গৈছে বা ইমান বগৰী পালে ফূৰ্তিত ক'ব পৰা নাই যা গৈ থাকা পাৰিবা নাই বাবা আৰু ইয়া আমি দলঙৰ তললৈ গৈ আছোঁ চাওঁ ধুনীয়া ঠাই জেগা পালে ফটো দুখনমান মাৰি তেন্তে ব'লক আপোনালোকে এইফালে বেটা আৰু ভণ্টিয়ে ফটো মাৰি আছে কাষতে ল'ৰা ছোৱালী কেইটামান দেখি আমি ওচৰ চাপি গ'লোঁ সুধিছোঁ সিহঁতক স্কুলৰ ফালৰ পৰা আহিছে জাতীয় বিদ্যালয়ৰ হয় শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক সকলো আহিছে আচলতে এনেকৈ স্কুলৰ পৰা আহিলে ভাল লাগে আৰু তেওঁলোকে ল'ৰা ছোৱালীবিলাকে লিখিছে কি দেখিছে কি নাই দেখা সময়ৰ পৰা আদি কৰি সকলোখিনি আচলতে প্ৰজেক্ট কিবা বনাব লাগিব চাগে আগতে আমিও তেনেকৈ স্কুলৰ পৰা গৈছিলোঁ কথাখিনি মনত পৰি গ'ল সেয়ে অকণমান দেখুৱাই দিলোঁ আৰু এইফালে চাৰিআলিটো দেখিছেনে তাত আপোনালোকে সকলোবোৰ দোকান পোহাৰ পাব কেতিয়াবা এনেকুৱা হয় ঘৰতে বনাই আনিবলৈ সুবিধা নহয় বা ইয়াত বনাই খাবলৈও সুবিধা নহয় তেতিয়া আপোনালোকে ইয়াতে কিনি খাব পাৰে সকলোবিলাকেই পোৱা যায় তাকে আপোনালোকৰ আগত কথাটো শ্বেয়াৰ কৰিলোঁ বাৰু যিকি নহওক আগলৈ চাই লওঁ তেতিয়া মানুহ বেছি আৰু এয়া আমাৰ মটন কাৰী হৈ গ'ল ভাত হৈ গ'ল মটন কাৰী হৈ গ'ল আৰু এতিয়া খোৱাৰহে কথা এতিয়া ব'লক বাবিতা খাইছা আমাৰ খোৱা বোৱা হৈ গ'ল শেষত খোৱা বোৱা পাত পত্ৰ সকলোখিনি দেউতাই একেলগ কৰি জ্বলাই ধুনীয়াকৈ ঠাইডোখৰ চফা কৰি থৈ আহিছে এয়া দেউতাই খাই বৈ আজৰি হ'লোঁ তাৰপিছত যিবোৰ লেতেৰা আছিলে দেউতাই আকৌ জ্বলাই থৈ গৈছে চফা হৈ আছে নেক্সট আকৌ কোনোবা আহিলে ধুনীয়াকৈ খাব পাৰিব আৰু ইয়াৰ কাষতে ৰেষ্টুৰেণ্ট এখন আছিল ধুনীয়াকৈ তাত ব'টিং কৰিব পাৰি সেয়েহে আমি তললৈ নামি গৈছোঁ চাওঁচোন বাৰু কেনেকুৱা হয় ব'টিং কৰিব পাৰি নে নোৱাৰি বেটাই ইচ্ছা কৰিছিলে সেয়েহে আমি গোটেইকেইটা নামি গ'লোঁ যিহেতু সময়টো আবেলি হৈ আহিছে ভাবিলোঁ সেই ব'টিং নকৰাওঁ কিয়নো বেলেগ মানুহ তেনেকৈ নেদেখিলোঁ আৰু অকলে অকলে অলপ ভয়ো লাগে দেউতাকো যিহেতু নাই বা যি কি নহওক বেলেগ এদিনা আহিলে কেতিয়াবা কৰিব লাগিব ঠাইডোখৰ সঁচাকৈ ধুনীয়া আপোনালোকে আহিলে ইয়াত সোমাব পাৰে আৰু শেষত আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ যিহেতু মা দেউতা যোৱা নাছিল আমি কেইটাহে গৈছিলোঁ দেউতাহঁতে ঠাই চাফা কৰি ৰেডি কৰি থৈছে আৰু বস্তু বাহনি অলৰেডি গাড়ীত ভৰালে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ শেষত আপোনালোক সকলোলৈ
নতুন বছৰৰ শুভেচ্ছা জনাই আমাৰ ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ। আচলতে ভিডিঅ'টো কৰা বহুত দিনেই হ'ল, মোৰ এলাহতেহে থাকি গৈছে দিব পৰা নাই। বাৰু যি কি নহওক, আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু নতুনকৈ যদি আপোনালোক কোনোবা আমাৰ চেনেললৈ আহিছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰিব। পুনৰ এনেকৈ ব্লগ ভিডিঅ' আহিব, আচলতে পিকনিক ব্লগ ভিডিঅ' আহিব। আজিলৈ আহোঁ, বাই।